নমস্কাৰ মই পূজা চুটিয়াই মোৰ তৰালি লাইভ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা বনাইছোঁ আজি অকণমান স্পেচিয়েল বনি আছে এইফালে মায়ে বনাই আছে মই দেখাম বাৰু কি বনিছে মানে কি হ'ল বহুত দিন মই ভিডিঅ' আপলোড কৰিব পৰা নাই অকণমান ব্যস্ত হৈ আছোঁ আৰু ব্যস্ততাৰ মেইন কাৰণটো কি মই আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া হৈছে কুকুৰা মাংস বোলে মায়ে আজি বোলে একদম চিম্পলকৈ বনাব এইটো কেৰাহী পাতিছে আকৌ ইয়াত তেল দিছে আগৰ দিনত বোলে যেনেকৈ বনাইছিলে তেনেকৈ বনাব বোলে আজিকালি মানে এতিয়া আমি যেনেকৈ মছলা চছলা খাওঁ তেনেকুৱাকৈ নবনাই বোলে তেওঁ তাৰপিছত আৰু এটা বস্তু আপোনালোকক দেখুৱাম এইফালে আমাৰ পিতাই জুইত কি দি আছে আৰু কি বনাইছে আপা চুঙা চাউল আজি চুঙা চাউল খাম দেই এইফালে চুঙা কেইটা পাঁচটা ক'ত হাতটা দেখিলা মিছলীয়া 1 2 4 এইফালে পাঁচটাহে আৰু এটা অঁ আচ্ছা এইটো 6টা এইটো যে ইমান টিকলি যে টিকলি ভাল বোলে চিকেনৰ নিচিনা কৰি খাবলৈ এয়া আমাৰ ডগীকেইটা পোৱালি দিলে বৰ ধুনীয়া ধুনীয়া একদম বাঘৰ পোৱালিটোৰ নিচিনা একদম 3টা আছে বাঘ এইটো এটা মেকুৰী বদমাছ একদম ইমান পোৱালিতে বদমাছ তই ন ভিডিঅ' আপলোড নিদিয়াৰ মেইন কাৰণটো মই আপোনালোকক আজি ক'ম মানে কি কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাই আচলতে কথাটো হ'ল কি মই বন্ধন বেংকত পোষ্ট খালী হৈ আছে বুলি শুনিলোঁ আৰু শুনাৰ লগে লগে বায়'ডাটা মই ছাবমিট কৰিলোঁ বায়'ডাটা ছাবমিট কৰাৰ পাছত ইণ্টাৰভিউৰ কাৰণে কলিং আহিলে তাৰপাছত আকৌ ইণ্টাৰভিউৰ পৰা আকৌ ট্ৰেইনিঙত গ'লোঁ ডিব্ৰুগড় আৰু ডিব্ৰুগড় 3 দিন ট্ৰেইনিং মাৰিলোঁ তাৰপিছত সেই 3 দিনৰ পাছতে পষ্টিং হ'ল মোৰ দুলীয়াজানত আৰু মই ভাবিছিলোঁ মানে দূৰত হ'লে মই কেতিয়াও নাযাওঁ লখিমপুৰ গোলাঘাট তেনেকৈ আমি পাবও পাৰোঁ বুলি মই মানে তেনেকৈ শুনিছিলোঁ যে বন্ধন বেংকত মানে ওচৰতে নাপায় বুলি কিন্তু মোৰ ভাগ্য ভাল যে মই ইমান বেছি ওচৰত নহয় কিন্তু তথাপিও মোৰ ঘৰৰ পৰা দুলীয়াজানলৈ প্ৰায় 1.5 ঘণ্টা ৰাস্তা স্কুটিত গ'লে মানে আৰু সেইটো কাৰণে ভাবিলোঁ যাবলৈতো মন নাছিলে মানে কি হ'ল ইমান বছৰ মাজতে মানে ঘৰতে থকা হ'ল পঢ়ি শুনি শেষ কৰিলোঁ তাৰপিছত ঘৰতে ইমান দিন আছোঁ সেইটো কাৰণে মন যোৱা নাছিলে যাবলৈ কিন্তু মায়ে ক'লে কি সোণালী সুযোগ আৰু হয় সোণালী সুযোগ মানুহৰ জীৱনলৈ এবাৰেই আহে আৰু যিহেতু চাকৰি বুলি আমাৰ নিবনুৱাসকলে মানে চাকৰিৰ কাৰণে আমি যেনেদৰে হাবাথুৰি খাই থাকোঁ আৰু চৰকাৰী চাকৰি ভাগ্যতহে মানুহে পায় কিন্তু সেই বুলিয়েই প্ৰাইভেট চাকৰিবিলাকো যে বেয়া সেইটো নহয় আচলতে যি পাৰে তাকে কৰিব লাগে সৰু হওক ডাঙৰ হওক সেইটো কাৰণে ময়ো ভাবিলোঁ কি ময়ো বন্ধন বেংকত পালোঁ যেতিয়া মানুহৰ এবাৰ চান্স পাইছোঁ যেতিয়া গৈ চাওঁ কৰি চাওঁ কষ্ট কৰিলেহে ফল পাম আৰু সেইকাৰণে মই গ'লোঁ আৰু তালৈ দুলীয়াজানত গ'লোঁ পষ্টিং হ'ল তাত মোৰ তাতে মই আছিলোঁগৈ ইমান দিন মই ভিডিঅ' আপলোড কৰিব পৰা নাই সেইটো কাৰণে আৰু মাজতে বহুত দুখৰ খবৰ এটাও পালোঁ যে মোৰ ভিডিঅ'বিলাকত আপোনালোকে দেখে আমাৰ ঘৰৰ জেকি মই তাত থাকোঁতে দুলীয়াজানত থাকোঁতে আজি 3 দিন হৈছে জেকি ঢুকালে আৰু কুকুৰবিলাকৰ যিহেতু বেমাৰ আহিছে এতিয়া মানে পূৰা বমি হয় আৰু জেকি মানে অলৰেডি আপোনালোকে গম পায় সি অকণমান বহুত বেছি দুৰ্বল হয় আৰু তাত যোৱাৰ পাছত মই খবৰটো ৰাতি পাইছোঁ সি দুপৰীয়া ঢুকালে ৰাতি কৈছে মায়ে যে জেকি ঢুকালে এতিয়া মই যিটো পৰিস্থিতিত মই তাত আছোঁ মই তাত মানে কান্দিবও নোৱাৰোঁ আৰু যিহেতু কাম কৰি আছোঁ মানে ইমান কষ্ট পালোঁ মই সেই দিনটোত মই আজিও মানে ভাবিলে কিবা লাগে দুখ লাগে বহুত মৰম কৰিছিলোঁ তাক সৰুৰ পৰা তাক বহুত বেছি মৰম কৰিছিলোঁ আগতেও এনেকৈ কুকুৰ পুহিছোঁ কিন্তু এইবাৰ অলপ বেলেগ মানে বহুত কষ্টত তাত ডাঙৰ দীঘল কৰিলোঁ তাক আৰু ঘৰলৈ আহিবও নাপালোঁ ৰাতি খবৰ পাইছোঁ বহুত বেছি দুখ লাগিলে তাৰ কাৰণে মনবোৰ ভাল নহয় আৰু সেইটো কাৰণে ভিডিঅ' মই আপলোড কৰিব পৰা নাই ভাবিলোঁ আজি ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আপলোড দিওঁ আৰু মোৰ লগত কি ঘটি আছে সেই বিষয়ে আপোনালোকক জনাওঁ সেইটো কাৰণে মই ভিডিঅ'টো কৰিলোঁ তাৰপিছত স্পেচিয়েল আজি মায়ে তাকে কুকুৰা মাংস মই খাওঁ বুলি ক'লোঁ কুকুৰা মাংস বনাইছে আৰু এইফালে চুঙা চাউল দেখিলে আপোনালোকে বাকীখিনি মই দেখুৱাম চাই থাকক ভিডিঅ'টো একেলগে ইয়াত বনি আছে কুকুৰা মাংস বহুত দিনৰ মূৰত কুকুৰা মাংস আজি খাম মা লগত কি দিলা এইবোৰ জাতিলাও ঘৰৰ জাতিলাও দাইহঁতৰ জাতিলাও দাইহঁতৰ ঘৰত খুব লাগিছে জাতিলাও এবাৰ এয়া চুঙা চাউল সিজিলে চাগে ন এই চুঙা চাউল বনাই আছোঁ দা এখনে এনেকৈ মই হেৰি লৈছোঁ অলপ ওপৰটো এনেকৈ চেলাই লৈছোঁ
বেলেগ ব্লগাৰ এতিয়া এনেকৈ গুচি চাবা তোমাৰ আঙুলি যাব এই বাঁহটোৰ নাম আকৌ খালুং খালুং বা কেনেকুৱা বা খালুং মই যে খালুং বা বুলি শুনা নাই এই চুঙাৰ যিখিনি আমি ভাত অঁ বনাওঁ এইটো চুঙা চাউল বুলি কয় অঁ এতিয়া অঁ এই চুঙাটো হ'ল খালুং বাঁহৰ চুঙা জাতি বাঁহৰ নহ'ব খালি ল'ব লাগিব এইফালে মাংস টেষ্ট কৰিব দিছে মায়ে এইটো হ'লগৈ চোৱা দেখুৱাইছো ৰ'বা দেই দেই তুমি কি কৰিলা খালো মই টেষ্ট কৰোঁ তুমি খালে মাংস লগত খাই ভাল লাগিব তুমি খোৱা দিয়া আৰু এটা চলাওঁ দেই মাংসৰ লগত টেষ্ট কৰিছা বহুত দিনৰ মূৰত খাইছো এইটো ইয়াতে থোৱা নেকি বাৰু দিয়াও না ভাত খাল মস্তি মাংস মজা হৈছে মা জাতিলাওৰ লগত কুকুৰা মাংস এইফালে আমাৰ চুঙা চাউল ৰেডি হৈ গ'ল মই ক'বলৈ নোপোৱা আগতে দেউতাই একদম কৈছে আৰু এয়া আমাৰ বুলি একদম বেলেগ ব্লগাৰ বনিছে আজিকালি আমাৰ কি ৰেডি হৈ গ'ল বা চুঙা চাউল চুঙাৰ পৰা যিটো ভাত চুঙা চাউল ৰেডি হৈ গ'ল এতিয়া এইখিনি ভিতৰলৈ নিম আৰু খাম তাৰপিছত এইফালে কুকুৰা মাংস আছে বেচেৰা এই কুকুৰকেইটাও খাওঁ লাগি আছে আৰু এইফালে আৰু আছে চুঙা কেইটামান 3টামান আছে মই চাগে কাইলৈ লৈয়ে যাম বুলি ভাবিছোঁ কি হয় চাই লওঁ কেনেকুৱা লাগিছে খাই আচলতে বাবাই মানে চুঙা ভাতটো বেছিকৈ নাখায় চুঙা চাউলটো কাৰণ কেলৈ এইটো বৰা চাউলে বনাইছেতো তেওঁৰ মানে প্ৰেছাৰ আছে সেইটো কাৰণে নাখায় বাকী মই এতিয়া খামগৈ মোৰ অৱশ্যে ভাত খাই বেছি ভাল লাগে চুঙা চাউলতকৈ কিন্তু তথাপিও চুঙা চাউল খাম বহুত দিনৰ মূৰত আজি মায়ে বনাইছে ময়ো ভাত খাই লওঁ আৰু লগতে চুঙা চাউলো খাম ভাতো খাম দুইটাই খাম আৰু কুকুৰা মাংস খাম বাকী মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে চাই তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ পুনৰ কাইলৈ যদি সময় মিলে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে এনেদৰে মোক মৰম কৰি থাকিব আজিলৈ আহিছোঁ বাই বাই